চালা এই গৰমৰ কাৰণে ক'তো ওলাই যাব নোৱাৰা হৈছে। হয় দে ভাই। পিছে চলিয়া এদিনা মোৰ লগত কি হৈছে জানা নাই? কি হ'লে আকৌ তোৰ লগত? বেলেগ একো হোৱা নাই ৰ, কথাটোতো শুন। নকক কিয়া, শুনি আছো আকৌ আমি। এইদিনা যে মই মাহীহঁতৰ ঘৰত গৈছিলো কি হ'ল এতিয়া, কিবা পিছাপি পাতলি নেকি? ভাই কথাটো শুনি অলপ কি আগতে, তাৰপিছত কওঁ। দে কৌ। মই মাহীহঁতৰ ঘৰত যোৱাৰ দিনা ভাই, মই প্ৰায় মোটামুটি 160 ওপৰত চলাইছো। চবে চাই পাগলা হৈ গৈছে আৰু আপীবিলাকেও ভাই ঘূৰি চাইছে। আৰু আমাৰ মাহীহঁতৰ তাৰ আপী এটাই মোক লাইনো দিছিল, মইহে পাত্তা নিদিলো। চালা টাউলা, ফাটাল বেল মাৰিব আৰু জাগা নাপালা। বাপকৰ বুঢ়া বাইকখন লৈ বোলে সি 160 চলাইছি। ময়ো দি আছো ভাই তই কি 160 চলাইছা মই এদিন আজি গুৱাহাটীত যে গৈছিলো, আধা ঘণ্টাত ঘৰ পাইছোহি। ঘৰ আহি টাইমটো চাওঁতেহে গম পালো যে আধা ঘণ্টা আবাৰ 2 মিনিট বাকী আছিল। চালা কথা শুন তাৰ, 1.5 ঘণ্টা লগা ৰাস্তাটোত সি বোলে আধা ঘণ্টাত আহি পাইছি ঘৰ, তাকো সেই তাৰ বুঢ়া স্কুটিখনত। বাচ্চা তহঁত দুটাইতো দিলিয়ে ফাটাল লেবেল, এবাৰ মই দি আছো ভাই তহঁতে কি চলাইছে বাইক? এইদিনা মই যে হাজোত গৈছিলো, মই কবাই নোৱাৰো মই যে কিমান জোৰত বাইক চলাইছো। পিছত মানুহবিলাকে আধা পাওঁতেহে গম পাইছো যে মোৰ চকা হাৱাৰ ওপৰত, মাটিত চকা লাগাই নাই, ইমান জোৰত চলাইছো। চালা টাউলাটো ফাটালে বেল শুন, চাওঁ মই। ময়ো যাওঁ। চালা পেটটা হাত কেনে এতিয়া গেলি নে?